কালী পূজা শ্যামা পূজা নামেৰেও জনা যায়। কলকাতাৰ কালী পূজা এই কাৰণেই বিখ্যাত কাৰণ চহৰখন কালী ক্ষেত্ৰ নামেৰে পৰিচিত, যি নেকি দেৱীৰ প্ৰতি গভীৰ ভক্তিৰ কাৰণেই এই নাম পাইছে। আৰু আচলতে এই চহৰখনত বিভিন্ন ঐতিহ্যময় বিভিন্ন থিমৰ ওপৰত নিৰ্ভৰ কৰি এই কালী পূজাৰ আয়োজন কৰা হয়। আৰু ইয়ালৈ এই সময়ত লক্ষ ভক্ত আহি দেৱী মাৰ মানে পূজা অৰ্চনা কৰিবলৈ দেৱী মাৰ ওচৰলৈ আহে। আৰু কলকাতাৰ নাম কালী ক্ষেত্ৰ, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কালীৰ দেশ। আৰু ইয়ালৈ ইমান ধুনীয়াকৈ মানে সকলো ভক্তই নিজৰ মানে পূজা অৰ্চনা কৰে এই মানে পূজা ভাগত। আৰু ইমান ধুনীয়াকৈ বিভিন্ন ধৰণৰ ইয়াত থিমৰ ওপৰত মানে পেণ্ডেলবিলাক সাজি উলিয়াই ইয়াৰ যিসকল শিল্পী, সেইসকল শিল্পীয়ে কিন্তু যথেষ্ট কষ্ট কৰি খুব ধুনীয়া পেণ্ডেল ইয়াত সাজি উলিয়াই। এয়া চাওক, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।